গাইস আপোনালোকক মানে বহুত ধামাকা এটা বস্তু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকেও বনাবলৈ পাৰিব এহাদি আপোনালোকৰ গাৰ্লফ্ৰেণ্ড আৰু বয়ফ্ৰেণ্ডৰ ফটো কেনেকৈ জয়েন কৰি আপোনালোকক ধুনীয়াকৈ বনাই দেখাই দিম আপোনালোকে ভিডিঅ'টো কন্টিনিউ চাওক আৰু যদি আপোনালোকে ইনষ্টাগ্ৰামত চাইছে তেনেহলে ভিডিঅ'টো আপোনালোকে ইউটিউবত মোৰ ফুল ভিডিঅ'টো আপোনালোকৰ ইউটিউবত দিয়া হৈ আছে আপোনালোকে ইউটিউবত চাই ল'ব আৰু ফাৰ্ষ্টত আপোনালোকক দেখাই দিম কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে ফটো বনাব পাৰিব ৰব দেখাই আছো ফাৰ্ষ্টত আপোনালোকে চাওক এনেকুৱা ধৰণৰ ফটো আছে ফাৰ্ষ্টত এনেকুৱা ধৰণৰ ফটোৰ পৰা আপোনালোকে এনেকুৱা ধৰণৰ ফটো বনাব পাৰিব এবাৰ চাই লওক দেখিছে নহয় এইটো মই হয় দেই গাইস এইটো চাওক আপোনালোকে যদি বনাবলৈ বিচাৰে তেনেহলে ভিডিঅ'টো সম্পূৰ্ণ চাওক তেতিয়া আপোনালোকে জানিব যে ভিডিঅ'টো কেনেকৈ মই এডিট কৰি ফটোকপি বনাইছো আপোনালোকে সম্পূৰ্ণ চাই গাইস আপোনালোকে গুগলত যাব গুগলত যাই কৈ জেমিনা বুলি সাৰ্চ কৰিব আৰু এয়াৰ বুলি সাৰ্চ কৰিলেও হ'ব বাৰু ইয়াত মই সাৰ্চ কৰা হৈছে জেমিনা বুলি ইয়াত দেখিছে নহয় এয়া আহিছে ফাৰ্ষ্টত আপোনালোকে গুগল জেমিনাত ইয়াত ক্লিক কৰিব আপোনালোকে এয়া চাই থাকক দেখাই আছো ইয়াত দেখিছে নহয় ওপেন হৈছে আপোনালোকে চাই থাকক গাইস আপোনালোকে এই প্লাস আইকনটোত আপোনালোকে ক্লিক কৰিব আপোনালোকৰ ইয়াত আপলোড ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকে এইটো আপলোড কৰি ল'ব দেখিছে নহয় গাইস মই কৰি লৈছো বাৰু তাৰপিছত আপোনালোকে যাব ফাইলছত যাব ইয়াত যাই কৈ আপোনালোকৰ ফটোখিনি লৈ ল'ব কোন কপি আপোনালোকে ফটো লৈ ল'ব গাইস এয়া দেখিছে নহয় ইয়াৰ কপি ফাৰ্ষ্ট মোৰ কপি লৈছো তাৰপিছত এইজনী ছোৱালীজনী ফটো কপি লৈছো গাইস ইয়াত দেখিছে নহয় তাৰপিছত এড সিলেক্টত ক্লিক কৰিলো চাই থাকক তাৰপিছত ইয়াত মোৰ টেক্সটটো লেখা হৈ আছে মই টেক্সটটো ইয়াত মোক কপি কৰা হৈ আছে বাৰু মই ইয়াত বহাই দি আছো আপোনালোকে প্ৰেছ কৰি দিছো ৰব ইয়াত দেখিছে নহয় আপোনালোকক মই স্ক্ৰিনশ্বট মাৰি দেখাই দিম আপোনালোকে নহলে ডেসক্ৰিপচনত মই দি দিম টেক্সটটো আপোনালোকে তাৰ পৰাই লৈ ল'ব কপি কৰি ইয়াত মই টেক্সটটো বহাই দিছো ইয়াত দেখিছে না তাৰপিছত আপোনালোকে ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছত ফটো চাই থাকক এয়া গৈ আছে মই আপোনালোকক সাইডত দি দিম টেক্সটটো আপোনালোকে হেতু স্ক্ৰিনশ্বট মাৰি আপোনালোকে কপি কৰি ল'ব পাৰিব এয়া চাই থাকক বহুত সহজতে আপোনালোকে বনাব পাৰিব লোডিং হৈ আছে দেখিছে নহয় গাইস মই এটা হাতে মোবাইলটো ধৰি আছো আৰু এটা হাতে মানে ফটোকপি বনাই আছো এয়া দেখিছে নহয় গাইস ফটোকপি আপোনালোকে চাব বিচাৰে নেকি গাইস ফটোকপি আপোনালোকে ফাইনেল লুকটো চাওক এই কপি চাওক দেখিছে নহয় কেনেকুৱা লাগিছে গাইস আপোনালোকে এবাৰ চাওক ফটোকপি কোন কপি পৰা কোন কপি বনাই দিছো চাওক গাইস এই কপি ফটো পৰা দেখিছে নহয় এয়া দেখিছে গাইস কি ধুনীয়াকৈ বনাই দিছো এয়া চাওক আপোনালোকে সেভ কৰিবলৈ আপোনালোকে ফটোকপিত ক্লিক কৰিব এয়া দেখিছে নহয় ডাউনলোড ইমেজ বুলি ইয়াতে ক্লিক কৰিব এয়া দেখিছে না ফটোকপি গেলেৰিত হৈ গ'ল সেভ হৈ গ'ল দেখিছে আপোনালোকে বেক দিব বেক কৰিব বেক কৰাৰ পাছত আপোনালোকে ফটোকপি চাওক ৰব দেখাই আছো গাইস এই কপি চাওক এই কপি ফটোৰ এই কপি ছোৱালীজনী এই কপি ফটো আৰু মই মোৰ কপি এই কপি গাইস এই কপি মোৰ ফটো দেখিছে নহয় এই কপি মোৰ ফটো আৰু ছোৱালীজনী ফটোকপি দেখাইছো গাইস এইজনী ছোৱালীজনী চাওক আৰু ফাইনেল লুকটো চাওক পাৰিব গাইস আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহলে এটা কমেন্ট আৰু এটা লাইক কৰি আপোনালোকে যাবলৈ নাপাহৰিব আৰু লগতে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব বহুত দিনৰ মূৰত ভিডিঅ' বনাইছো আৰু এনেকুৱা ধৰণৰ ভিডিঅ' হওক কিবাকিনি ভিডিঅ' হওক আপোনালোকক বনাই দেখাম আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাওক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব